খৰাহি বনোৱাৰ কাৰণে মই টঙাল বনাই লৈছোঁ। এতিয়া মই খৰাহিটো ৰাখিছোঁ। খৰাহিটো মজবুত হোৱাৰ কাৰণে এতিয়া দুটা লাঠি মাৰি দিম। চাওক, মানে খৰাহিটোৰ তলখন মানে ষ্ট্ৰং হোৱাৰ কাৰণে।
খৰাহিটো বনোৱা মোৰ প্ৰায় আধাখিনি হৈ গ'ল, এই হ'ব আৰু বেছি নাই। এতিয়া খৰাহিটো মুখিবৰ কাৰণে কাঠিবিলাক ফালি ল'ম। ফালি লৈছোঁ মই। খৰাহিটো মুখিবৰ কাৰণে বাও এটা দি লৈছোঁ। বাওটো দি খৰাহিটো মুখি যাম। এতিয়া এই খৰাহিটো মুখা প্ৰায় হৈ গৈছে। এয়া হ'ব আৰু বন্ধুসকল চাব এয়া।
ফাইনেলি এয়া হৈ গ'ল মোৰ খৰাহিটো মুখা। এয়া চাওক কেনেকুৱা লাগিছে বন্ধুসকল, কমেণ্ট কৰি ক'ব। এয়া কমপ্লিট হৈ গ'ল বন্ধুসকল, চাওক সম্পূৰ্ণ হৈ গ'ল। কেনে হৈছে ক'ব।